নমস্কাৰ, হেপী হোলী। হোলী বুলি আহিলোঁ তিনিচুকীয়াত বৰডুবিত থকা টিলিঙা মন্দিৰলৈ। এইটোৱে হ'ল টিলিঙা মন্দিৰৰ প্ৰৱেশ দুৱাৰ, স্বাগতম। আৰু এইডোখৰে হ'ল বৰডুবি কয়। এইবিলাক সকলোবিলাক দোকান আছে, পূজা পাতৰ টিলিঙা, থালি, ধূপ ধূনা সকলো ধৰণৰ বস্তু ইয়াতে পাই যাব শৰাই দিবলৈ হ'লে। আৰু এইবিলাক হ'ল টিলিঙা, আপোনালোকে 30 টকাৰ পৰা 5000লৈকে পাই যাব। এয়া হ'ল টিলিঙা মন্দিৰ ফটো। আৰু বৰ্তমান আছোঁ তিনিচুকীয়া টিলিঙা মন্দিৰ। ইয়াতে এই গছজোপা তলতে পূজা কৰে আৰু ইয়াতে টিলিঙা বান্ধে আৰু সেই খুঁটাটোত বান্ধে সূতা, আপোনালোকে দেখিছে ৰঙা খুঁটাটোত সূতা বান্ধে। আৰু এইফালে চাকি ধূপ জ্বলাই এই চাইডেটো, আৰু এইফালে প্ৰৱেশ দুৱাৰখন আছে আৰু চাইডে চাইডে আমি আৰু ইয়াতে নাৰিকলটো ভাঙে, আপোনালোকে নাৰিকলৰ পানী দান কৰিব পাৰিব। ইয়াতে মেইন লিংগটো আছে, শিৱলিংগটো। আৰু এইবিলাক হ'ল টিলিঙা, তাৰপৰা খুলি আনি ইয়াত থৈ দিছে। এইফালে টিলিঙা বান্ধি এইবিলাক টিলিঙা দেখিছে, সেইফালত টিলিঙা থৈ দিছে। এখন হ'ল প্ৰৱেশ দুৱাৰখন আৰু এইটোৱে হ'ল টিলিঙা মন্দিৰ। আপোনালোকে দেখিছে এইকেইটা টিলিঙাৰ ওপৰত বনাই থৈছে। আৰু এজোপা গছৰ তলতে শিৱলিংগটো আছে, ইয়াতে পূজা কৰা হয়। চাইডে চাইডে টিলিঙা বন্ধা হয়। আৰু তিনিচুকীয়া বৰডুবিত আছে টিলিঙা মন্দিৰটো, যিটো দুলীয়াজানলৈ যোৱা ৰুটটোত আছে, নাহলীয়া ফালে যোৱা। আপোনালোকে আহিব এবাৰ, আহি ভিজিট কৰিবহি তিনিচুকীয়া টিলিঙা মন্দিৰ। আৰু বহুত মানুহ আহে দূৰৰ দূৰৰ পৰা। আৰু এইফালে ভৰি হাত ধুবলৈ আছে, আগফালে দোকান আছে থালি চালি লোৱা। এইটোৱে হ'ল টিলিঙা মন্দিৰ। এটা আহিছে আৰু এয়া আছিল আপোনালোকক আজি টিলিঙা মন্দিৰ দেখালোঁ তিনিচুকীয়া বৰডুবিত থকা। আৰু কেনেকুৱা পালে জনাব, ভিডিঅ'টো ভাল পালে যদি শ্বেয়াৰ কৰিব আৰু আপোনালোকেও এবাৰ আহিবলৈ চেষ্টা কৰিব টিলিঙা মন্দিৰ। এইখনেই হ'ল টিলিঙা মন্দিৰ প্ৰৱেশ দুৱাৰ।